হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কালি যিটো ADRE এক্সাম গ'ল, এইটো বি কলেজ, আৰু ইমান হাজাৰ হাজাৰ মানুহে এক্সাম দিছে। 12,000 পোষ্টৰ এগেইনষ্টত 12 লাখ মানুহ, তেতিয়াহ'লে এটা পোষ্টৰ এগেইনষ্টত কিমানটাকৈ কেণ্ডিডেট পৰিল হিচাপ কৰিব আপোনালোকে। আৰু তেতিয়াহ'লে এক্সামটোত পাছ কৰিবলৈ কিমান কম্পিটিশ্যন কৰিব লাগিব চাওক। কিমান 150 মাৰ্কৰ আৰু কিমান মাৰ্ক পালে এক্সামটোত পাছ কৰিব পৰা যাব, প্লিজ জনাব। এইবাৰ কিন্তু এটা ৰুল ভাল কৰিছে, কি ল'ৰা আৰু ছোৱালী বেলেগ বেলেগকৈ পেলাইছে। এইটো হ'ল বি কলেজৰ। চাওক, একেলগে ইমান ছোৱালী কেতিয়াও দেখা পোৱা নাছিলোঁ, আৰু আজি ফাৰ্ষ্ট দেখা পালোঁ। আৰু চাওক কিমান হাজাৰ হাজাৰ ছোৱালী, আৰু প্ৰত্যেকৰে মনত বহুতো আশা লৈ এক্সাম দিবৰ কাৰণে আহিছিল। আৰু দোৱা কৰোঁ যাতে সকলোৱে ছাকচেছ হ'ব পাৰে আৰু চাকৰি পায়। গতিকে চাওক কিমান ছোৱালী।